এটা ডিসিশন লৈছিলোঁ যে যিটো গ্লোবেল ৱাৰ্মিং আৰু ক্লাইমেট চেঞ্জৰ যিটো গোটেই বিশ্বত এটা ইস্যু আহিছে এই ইস্যুটো লৈ পেলাই আমিও যিহেতু বিশ্ববাসী হয় চ' এনভাইৰনমেণ্টটো বেলেঞ্চ কৰি ৰখা নেচাৰটো বেলেঞ্চ কৰি ৰখাটো আমাৰো দায়িত্ব আছে আৰু এই গোটেই মানে ক্লাইমেট চেঞ্জৰ যিটো প্ৰক্ৰিয়া আগবাঢ়ি গৈছে এইটো মানে বেলেঞ্চ কৰাটো আমাৰো দায়িত্ব আছে সেই হিচাপে আমি 2018 চনতে ডিচিশ্যন লৈছিলোঁ যে প্ৰত্যেক বছৰতে আমি বৃক্ষৰোপণ কৰিম আৰু 5 বছৰত আমি 30 লাখ বৃক্ষৰোপণ কৰিম বুলি আমি এটা ডিচিশ্যন লৈছিলোঁ সেই হিচাপে যোৱা বছৰো আমি কৰিছোঁ এই বছৰো কৰিছোঁ আৰু এই বছৰ স্পেচিয়েলি এই মানাছত আমি যিবিলাক গছে ফল দিয়ে যি ফলবিলাক মানুহৰ পৰা আদি কৰি জীৱ জন্তুৱে খায় এই বিশেষকৈ ফলৰ গছ বেছিকৈ ৰোৱাৰ কাৰণে আমি এটা প্লেনিং লৈছোঁ কিয়নো মেন এনিমেল কনফ্লিক্ট বহুত চৰ্চা হৈ আছে ওদালগুৰি ডিষ্ট্ৰিক্টত বিশেষকৈ BTC এৰিয়াত দেখিবলৈ পাইছে যে বহুত বাঢ়ি গৈছে গতিকে আজি এনিমেলবিলাকৰ যদি জংঘলত থাকিবলৈ খাবলৈ নাপায় থাকিবলৈ ঠাই নাপায় তেখেতসকলে নিশ্চয় অইন এৰিয়াবিলাকত গুচি যাব গতিকে সেইকাৰণে তেখেতসকলৰ ঘৰতে নিজৰ যিটো হেবিটেশ্যন ইয়াত যাই পেলাই তেখেতসকলক যদি প্ৰভাইড কৰা যায় তেখেতসকলে হয়তো তাত থাকিব এনেকুৱা এটা ধাৰণা লৈ পেলাই আমি প্লেণ্টেশ্যন কৰাৰ কাৰণে চিন্তা কৰিছোঁ আৰু আনপিনেদি যিটো গ্লোবেল ৱাৰ্মিঙৰ যিটো কথা যে দৈনন্দিন যিটো গৰমটো যিটো বাঢ়ি গৈ আছে আজি ইণ্ডিয়াৰ বিভিন্ন চিটি ৰিপৰ্ট আহি আছে যে 46, 47 হৈ আছে 49 হৈ আছে গতিকে আমি এতিয়া অসমত আছোঁ বুলি পেলাই আমি যদি বাতাবৰণটো ঠিকমতে ৰখাৰ কাৰণে কাম নকৰোঁ এইটো অনাগত দিনত আমাৰ ইয়াতো ডাঙৰ এটা ইম্পেক্ট আহিব সেইকাৰণে আমি বিচাৰিছোঁ যে এইটো আমাৰ ইয়াত নাহক গতিকে এই দায়িত্বটো আমি পালন কৰিছোঁ আৰু বিশ্ববাসীক আজি যিটো ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে ইয়াৰ আমি শুভেচ্ছা জনাইছোঁ আৰু সকলোকো আশা কৰিছোঁ যেনেকৈ এইবাৰৰ থিম লৈছে যে বিট দ্য এয়াৰ পলিউশ্যনটো বন্ধ কৰিব লাগে ইয়াৰ আগত প্লাষ্টিকটো বন্ধ কৰিব লাগিছিলে এটা থিম লৈছিলে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে সেইটো অকল লিপ ছাৰ্ভিচ হ'ব নালাগে যে এটা ডিচিশ্যন ল'ব লাগে যে যেনেকৈ নহয় প্লাষ্টিকটো বন্ধ কৰিব লাগে আৰু ইয়াৰ লগতে এয়াৰ পলিউশ্যন যিবিলাক হৈ আছে আজি কোল বা যিবিলাক ইণ্ডাষ্ট্ৰি হেভি ইণ্ডাষ্ট্ৰিবিলাক সেই ইণ্ডাষ্ট্ৰিবিলাক তেখেতসকলে বন্ধ কৰিব লাগে যিয়ে মানুহৰ কাৰণে এটা ডাঙৰ এটা থ্ৰেট সৃষ্টি কৰিছে ভাবুকি এটা সৃষ্টি কৰিছে তেনেকুৱা ইণ্ডাষ্ট্ৰিবিলাক বন্ধ কৰিব লাগে আৰু আমাৰ দেশখন এটা ভাল এটা এনভাইৰনমেণ্ট এটা সৃষ্টি কৰিব লাগে সেইটো অহা প্ৰজন্মৰ কাৰণে খুব মানে প্ৰয়োজন হ'ব তো সেইকাৰণে আজি যিবিলাক কামবিলাক যিবিলাক কাৰণত যিবিলাক ডেভেলপমেণ্টৰ কাৰণে বা যিবিলাক এক্টিভিটিৰ কাৰণে এয়াৰ পলিউশ্যন হৈছে ৱাটাৰ পলিউশ্যন হৈছে লেণ্ড পলিউশ্যন হৈছে বা আমাৰ ফৰেষ্ট অঞ্চল যিটো ধ্বংস হৈছে এই গোটেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে এটা সলিউশ্যন চৰকাৰক আমি ল'বলৈ দাবী কৰিছোঁ আৰু ইয়াৰ লগতে যেনেকৈ মেইন এনিমেল কনফ্লিক্ট মেইন ফৰেষ্ট কনফ্লিক্টো চলি আছে সেইটো এটা ডিক্লেয়াৰ নহয় আনডিক্লেয়াৰভাৱে যে মানুহে আজি থাকিবলৈ জাগা নাপায় ফৰেষ্ট অঞ্চলত থাকিব লগা হৈছে গতিকে সেইটো এটা ডাঙৰ ইস্যু সেইকাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যিটো আইন বনাইছিলে ফৰেষ্ট ডুৱেলাৰ্ছ এক্ট সেইটো পাৰ্মানেণ্টলি এটা ইমপ্লিমেণ্ট কৰি পেলাই এটা সোনকালে এটা সলিউশ্যন আনিব লাগে যাতে যিখিনি ফৰেষ্ট আছে সেই ফৰেষ্টখিনি আমি বাচাই ৰাখিব পাৰোঁ আৰু সেই ফৰেষ্ট অঞ্চলত আমাৰ যিবিলাক হেৰিটেজ আছে সেই হেৰিটেজটো বাচাই ৰাখিব পাৰে এই কথাটো লক্ষ্য ৰাখি পেলাই যাতে চৰকাৰে এটা পলিচি লয় আৰু আমি তাত সহযোগ কৰিম আৰু আজি মাউজি গেণ্ড্ৰিৰ পৰা আদি কৰি যিসকলে ইয়াত সহযোগ কৰিলে আমি ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত আপোনালোকৰ সকলোৰে সহযোগত আমাৰ যিটো টাৰ্গেট আমাৰ যিটো এক্সপেক্টেশ্যন সেইটো ফুলফিল কৰিব পাৰিম আৰু এটা ভাল এটা বায়'ডাইভাৰ্চিটি আমি ইয়াত সৃষ্টি কৰিব পাৰিম আমি এইটোকে আশা কৰিছোঁ পৰিৱেশ বিপ্লৱ বুলি ক'ব নিশ্চয় এইটো পৰিৱেশ বিপ্লৱ আৰু সেইটো অকল আমাৰ ইয়াত নহয় গোটেই বিশ্বতে আজি সজাগ হৈ আহিছে কিয়নো আজি মানুহৰ সকলো চিটিবিলাকত এটা চিভিলাইজেশ্যনৰ নামত ভাল এটা জীৱন বিচাৰি পেলাই যিটো আৰ্বানাইজেশ্যন কৰিলে তাৰ নামত যিখিনি পলিউশ্যন আজি সৃষ্টি হ'ল ইয়াক লৈ পেলাই মানুহে মানে বহুত এটা হাৰাশাস্তি হৈছে এটা ডিফিকাল্ট চিটুৱেশ্যন ফেচ কৰিছে গতিকে পুনৰ সেই মানুহবিলাকে আজি ফৰেষ্ট বা আমাৰ যিবিলাক অঞ্চল আছে ৰিম'ট অঞ্চল ভিলেজ সেইবিলাকত আজি উভতি অহাটো দেখিবলৈ পাইছোঁ কিন্তু অলৰেডি এই ভিলেজ অঞ্চলত বা ফৰেষ্ট অঞ্চলত মানে আধা অলৰেডি ধ্বংস কৰি পেলোৱা হ'ল গতিকে মানুহৰ যিটো এটিটিউড এইটো সলনি কৰিব লাগিব আমি জন্ম পোৱাৰ আগত বা মানৱ চিভিলাইজেশ্যনৰ আগত প্ৰাকৃতিক বহুত সুন্দৰ আছিলে বহুত মানে ভাল আছিলে কিন্তু মানৱ চিভিলাইজেশ্যনটো যিটো মানে সভ্যতা আগুৱাই নিয়াৰ নামত প্ৰকৃতিকে যিখিনি ধ্বংস কৰিলে সেইখিনি আমি ৰিজেনেৰেট বা ৰিভাইভ কৰিব নোৱাৰিলে অনাগত দিনত মানুহৰ কাৰণে এটা ভয়ংকৰ এটা পৰিৱেশ সৃষ্টি হ'ব
এইটো মানে সঁচা কথা মানাহ ৰাষ্ট্ৰীয় উদ্যানটো চৰকাৰে আজিও বেদখলমুক্ত কৰিব পৰা নাই কি ক'ব চাওক অকল মানা নহয় আজি কাজিৰঙাৰ পৰা আদি কৰি বিভিন্ন আজি ফৰেষ্ট বেদখল হৈ আছে আৰু সেই বেদখলৰ বহুত কাৰণ আছে সেইটো এদিনত হোৱা নহয় বহুত বছৰৰ পৰা লাহে লাহেকৈ এইবিলাক বেদখল হৈ আছে আৰু ইয়াত মানে সমাজ আৰু চৰকাৰ এই দুইটাৰ যিটো দায়িত্ব সেইটো সমানে সমানে পালন কৰিব নোৱাৰাৰ কাৰণে আজি সেই বেদখলবিলাক হৈছে সমাজৰ যিটো দায়িত্ব আছে সমাজে পালন কৰিব পৰা নাই চৰকাৰৰ যিটো দায়িত্ব আছে চৰকাৰেও পালন কৰিব পৰা নাই আৰু তৃতীয় কথাটো হৈছে যে এই যে উদ্যানবিলাকৰ যে প্ৰয়োজনীয়তা ইয়াৰ অনুভৱটো আমি আজিলৈকে কৰিব পৰা নাই গতিকে এই গোটেই মানুহৰ ওপৰতে সেই দায়িত্বটো আছে ৰেছপনচিবিলিটিটো আছে কোনোবাই এটা গ্ৰুপক বা কোনোবাই এটা ইনষ্টিটিউশ্যনক আমি দোষ দিলে নহ'ব হয় চৰকাৰী পলিচিত যথেষ্ট কম আছে যিটো পলিচি হ'ব লাগে সেই পলিচি হোৱা নাই আৰু বহুত সময়ত যিবিলাক